নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব জীৱনত সুখ শান্তি কেনেকৈ পাব পাৰি বা ভাল সম্পৰ্ক কেনেকৈ বনাব পাৰি, আৰু লগতে এইটোও জানিব কি কৰিলে আপুনি আপোনাৰ জীৱনত শক্তিশালী হ'ব পাৰিব। গতিকে ভিডিঅ'টো পুৰা চাব আৰু ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আপোনালোকে আগৰ ভিডিঅ'বোৰত জানিব পাৰিছিল সূৰ্য, চন্দ্ৰ, মংগল, বুধ আৰু বৃহস্পতি গ্ৰহৰ বিষয়ে। গ্ৰহ দোষ থাকিলে আমি কেনেকৈ নিজেই ঠিক কৰিব পাৰি বা গ্ৰহৰ শক্তি কেনেকৈ আমি গ্ৰহণ কৰিব পাৰি আৰু আমাৰ জীৱনত অহা সমস্যাৰ সমাধান কৰিব পাৰি। আৰু যদি আপোনালোকে সেই ভিডিঅ'বোৰ চোৱা নাই তো মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, সেই ভিডিঅ'বোৰ চাই ল'ব। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব শুক্ৰদেৱৰ বিষয়ে। শুক্ৰ গ্ৰহ বেয়া থাকিলে আমাৰ জীৱনত কি হয় আৰু শুক্ৰ গ্ৰহ ভাল থাকিলে আমাৰ জীৱনত কি হয়, আৰু এইটোও জানিব শুক্ৰ গ্ৰহৰ দুখ থাকিলে কি কৰিব লাগিব বা কি কৰিলে আমি শুক্ৰ গ্ৰহৰ ষ্ট্ৰং কৰি ল'ব পাৰি। লগতে এইটোও জানিব শুক্ৰ গ্ৰহ আমাৰ ভিতৰত কিহৰ লগত জড়িত আছে। চাওক, শুক্ৰদেৱ হৈছে কিন্তু প্ৰেম, সৌন্দৰ্য, বিবাহ, বিলাসিতা আৰু আৰ্টৰ গ্ৰহ হয়। জীৱনত সুখ ভোগ কৰিবলৈ হ'লে শুক্ৰদেৱৰ আশীৰ্বাদ কিন্তু অতি প্ৰয়োজনীয় হয়। এতিয়া প্ৰশ্নটো হ'ল শুক্ৰদেৱক আমি কেনেকুৱা ষ্ট্ৰং কৰিব পাৰি, এইটো জানক। চাওক, আমাৰ সৌন্দৰ্যটো ক'ৰ পৰা আহে এইটো আগতে জানক। আমাৰ ভিতৰত এনেকুৱা কি আছে যিয়ে আমাৰ সৌন্দৰ্যটো বঢ়ায়। আমাৰ শুক্ৰাণুৱে কিন্তু আমাৰ সৌন্দৰ্যটো বঢ়ায়। আৰু যদি শুক্ৰাণু দুৰ্বল থাকে তেন্তে আমাৰ চেহেৰা বেয়া হ'ব, প্ৰেমত বাধা আহিব, শক্তি কমি যাব। শুক্ৰাণু হৈছে আমাৰ শক্তি আৰু শুক্ৰদেৱ আমাৰ শুক্ৰাণুৰ লগতেই কানেক্ট আছে। গতিকে শুক্ৰাণুক বেয়া কৰা মানে শুক্ৰদেৱক বেয়া কৰা। কিছুমান মানুহে চাব অশ্লীল ভিডিঅ' চাব, অশ্লীল কাম কৰিব য'ত শুক্ৰাণু ৱেষ্ট কৰে, আৰু এনেকুৱা কৰা মানে শুক্ৰ গ্ৰহ বেয়া কৰা। গতিকে যদি এইবোৰ কৰি আছে তো এইবোৰ বন্ধ কৰক। শক্তিশালী শুক্ৰ মানে ভাল সম্পৰ্ক, সুখী বিবাহ, আৰ্ট মিউজিকত সফলতা। আৰু শুক্ৰ দুৰ্বল মানে প্ৰেমত বাধা, বিশ্বাসঘাতকতা, বিবাহৰ সমস্যা, সম্ভোগত অসন্তুষ্টতা থাকিব। এতিয়া শুক্ৰ গ্ৰহ শক্তিশালী কৰাৰ উপায় কি? চাওক, যিসকল মানুহৰ জন্মগত শুক্ৰ গ্ৰহ দুখ থাকে তেওঁলোকক মই এইটো ক'ম, তেওঁলোকে জ্যোতিষৰ পৰামৰ্শ লওক। মই কোনো এষ্ট্ৰলজাৰ নহয়, মই কেৱল এডুকেশ্যন পাৰপাছত এই ভিডিঅ'বোৰ বনাওঁ। শুক্ৰ গ্ৰহই আমাৰ জীৱনত কি প্ৰভাৱ পেলায় মই এইটোৱে কৈ আছোঁ। মই এইটোৱে ক'ম, শুক্ৰাণু বেয়া নকৰিব। চাওক, আমি যিকোনো কাম ভাল হওক বা বেয়া হওক আমাৰ মনৰ পৰাইতো কৰোঁ না। গতিকে আমাৰ মনক আগতে ভাল কৰিব লাগিব। আমাৰ মন ভাল কৰিবলৈ হ'লে আগতে আমাৰ আত্মাক পবিত্ৰ কৰিব লাগিব। সেইকাৰণে আগৰ ভিডিঅ'বোৰ চাই ল'ব, আত্মা মন আমি কেনেকুৱা পবিত্ৰ কৰিব পাৰি। আৰু যাৰ আত্মা পবিত্ৰ, মন পবিত্ৰ, তেওঁৰ বুদ্ধিও ভাল থাকে। আৰু ভাল বুদ্ধি ভাল কাম, কিন্তু ভাল বুদ্ধি থাকিলে ভাল কামো কৰিব। আৰু বুদ্ধি থকা মানুহে কোনো বেয়া কামো নকৰে। তো আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে আমি শুক্ৰদেৱক কেনেকুৱা সন্তুষ্ট কৰিব পাৰি। কমেণ্টত লিখিব আপোনালোকে বুজি পাইছে নে নাই, ভাল বেয়াটো লিখিব। আৰু এটা কাম কৰিব, শুক্ৰবাৰ দিনাখন বগা বস্তু দান কৰিব আৰু নাৰীসকলক সন্মান কৰিব। লগতে শুক্ৰবাৰ দিনা ওম শুক্ৰায় নম 108 বাৰ জপ কৰিব আৰু সদায় চাফ চিকুণকৈ থাকিব। আৰু কি ক'ম, আজিৰ ভিডিঅ'ত ইমানেই। আহিবলগীয়া ভিডিঅ'ত জানিব পাৰিব শনিদেৱৰ বিষয়ে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।